মই দীপানিতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি বাইকৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু এতিয়া আমি যাব ওলাইছোঁ বনভোজলৈ। ক'লৈ যাওঁ কি কৰোঁ বাকী ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেনেহ'লে। আমি গৈ পালোগৈ আমাৰ গন্তব্যস্থলী আৰু আমি বনভোজ খাইছিলোঁ লিকাবালিত। আৰু ব্ৰেকফাষ্টত আছিল আমাৰ ব্ৰেড, ডিম। ইফালে আমি নাখাওঁ বাৰু, হ'লেও গাহৰি মাংসও নিছিল। আৰু সেই আলং ৰোডত আমি গৈছিলোঁ, যোনখন আইৰণ ব্ৰিজ সেইফালেদি। কিন্তু তাত ইমানেই বেছি মিউজিক লাগি আছিল নহয়, মই কপিৰাইট লাগি যাব বুলি ভয়তে এনেকৈ ভইচ অভাৰ কৰি কথাখিনি কৈছোঁ। বাকী যিখিনি পাৰোঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ তাৰ পৰিৱেশটো। আৰু বৰ বেছি তুলি থাকিবলৈও বেয়া লাগে, যিমান যি ক'লেও অফিচ ষ্টাফৰ লগত যিহেতু গৈছোঁ, ইঞ্জিনিয়াৰ ছাৰ, SDO ছাৰ থাকে, সেইবাবে খুব বেছি ভাল লাগিল। পৰিৱেশটো বহুত বেছি মনোমোহা আছিল। সকলোবিলাকে মিলি বহুত বেছি এনজয় কৰিলোঁ তাত। খোৱা বোৱাটোনো কি, কিন্তু এনেকৈ গৈ বহুত বেছি ভাল লাগে আচলতে। সকলোৱে মিলি বহুত নাচিলোঁ, কিন্তু কি হ'ল, গানবিলাক মই আপোনালোকক দিব নোৱাৰিলোঁ কপিৰাইট লাগি যাব বুলি। বাকী আপোনালোকে ভিডিঅ'টো দি থৈছোঁ, চাই থাকক।
বছৰৰ পিছত মানে মোৰ ক্লাছমেট লগ পালোঁ। এয়া হাই গৌৰৱ হয়, কেনেকুৱা ভালেই? ভালেই। কেনেকুৱা লাগিছে? মস্তি বহুত দিনৰ মূৰত লগ পাই ভাল লাগিছে। বহুত ভাল লাগিছে, যাবা? যাম যাম। পিছত লগ পাম? ঠিক আছে দিয়া। ঠিক আছে বাৰু। আমি ব'টিং কৰিবলৈ এইফালে সেয়া আহি আছে। ইমান ধুনীয়া আছে পৰিৱেশটো দেই। এয়া আমি বটিং কৰি আছো। ভাল লাগিছে ন? মজা। মজা। তোমাক উঠাই দিছো দেই। ইয়াত নুঠিলে কিন্তু মিছ কৰা হ'ব দেই। কোনোবা যদি আহে উঠিব পাৰিব ইয়াত। বহুত বেছি ধুনীয়া লাগিছে। ইয়াৰ ভিউটোহে মজা লাগিছে দেই। খালোঁ বলোঁ, এতিয়া আৰু যাবলৈ ওলাইছোঁ। বাকী ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুন এটি ভিডিঅ' হ'লে আপোনালোকক পুনৰ এবাৰ লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।